আটাইকে নমস্কাৰ জনাই কংকনা দাসৰ আন এটি সৰু ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আৰু আজি আমি গৈছিলোঁ আমাৰ এইটো ফালৰে গাঁও এখনত বিয়া খাবলৈ আৰু বিয়াখন অকণমান আমি দেখি থকা বিয়াসমূহতকৈ পৃথক পালোঁ। তাৰ কাৰণে আপোনালোককো দেখাওঁ বুলি ভাবিলোঁ। ভিডিঅ'টো অকণমান সৰুৱে হৈ গ'ল কাৰণ মানুহৰ মাজত মোৰ ভিডিঅ' কৰি থাকিবলৈ ভাল নালাগে। আৰু আমি দেখি নোপোৱা এটা ধুনীয়া গাঁৱলীয়া পৰিৱেশ আৰু ইয়াৰে মানুহখিনি হৈছে ৰাভা সম্প্ৰদায়ৰ আৰু তাৰ কাৰণেও অকণমান পৃথক হয় বাৰু নীতি নিয়মবিলাক বিয়াখনৰ। আৰু এয়া হৈছে দৰা কইনা আৰু আপোনালোকে দেখিবলৈ পাইছে দুয়োজন একেলগে তলত বহিছে। ইয়াৰ উপৰি বিয়াখনত অহা প্ৰত্যেকজন মানুহৰ পৰা তেওঁলোকে আশীৰ্বাদ লৈছে, সেৱা জনাইছে। মানে তেওঁলোকে প্ৰত্যেকজন বিয়াত অহা জ্যেষ্ঠ ব্যক্তিকে এনেকে সেৱা জনাই তামোল পাণৰ সৈতে আৰু তেওঁলোকৰ এই নিয়মটোৱেই মোৰ খুব ভাল লাগিছিল। আৰু যেতিয়া আমাক ভাত খাবলৈ মাতিছিল তেতিয়া দেখিছিলোঁ বাহিৰত কলগছৰ পাত আৰু কলগছৰ পাতত আমি ভাত খাইছিলোঁ। তো বহুত ভাল লাগিছিল কাৰণ বহুত বছৰৰ মূৰত দেখা পাইছিলোঁ আৰু বাহিৰত কইনাৰ গিফ্টসমূহ এনেকৈ উলিয়াই থোৱা আছিল। তো এইখিনি আপোনালোকক দেখাবলগীয়া আছিল। তো ভিডিঅ'টো কেনে পালে জনাব।